সেইটোতো প্ৰমোদ বড়োই কৰিছে, সেইটো প্ৰমোদ বড়োৰ অস্ত্ৰ হয়। প্ৰমোদ বড়োই পুলিচৰ হাতত দি পেলাই প্ৰমোদ বড়োৰ অস্ত্ৰ হয় এইটো। প্ৰমোদ বড়োৱে পুলিচক লগাই পেলাই সেইটো কৰাই দিছে। প্ৰমোদ বড়ো অতীত আৰম্ভ হ'লে তাৰ ধৰা খোৱাটো কম্পালচাৰী। হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মোৰ লগত ব্যক্তিগত কিবাটো আমাৰ ভাল কিবা, কিন্তু পলিটিকেলটো বেলেগ বস্তু, ৰাজনীতিটো বেলেগ বস্তু। ব্যক্তিগত যিটো ৰিলেশ্যনশ্বিপ সেইটো ভাল, আগৰ পৰাই আমাৰ দাদা ভাই নিচিনা। 6 মাহ পিছত CWC মিটিং, 6 মাহ নহয়, আমাৰ বহুত বছৰ হ'ল, মানে 2 বছৰৰ বেছি হ'ল CWC মিটিং হোৱা নাছিলে। আজি আমি কৰি এইটো পৰিৱেশ আপোনালোকেও জানে, আমি বহুত কষ্টত আছিলোঁ আৰু পৰিৱেশ পোৱা নাছিলোঁ। আমি আমাৰ দলৰ কৰ্মীসকলৰ লগত ভালকৈ আলোচনা কৰিবৰ কাৰণে বা বহিবৰ কাৰণে এতিয়া আমি ফ্ৰী হ'লোঁ। সেইকাৰণে আমি আজি 10 ফেব্ৰুৱাৰী বড়োলেণ্ড একৰ্ড ডে, সেইটোত মিলাই পেলাই আমি আজি CWC মিটিংখন কৰিলোঁ। তো আমাৰ CWC মিটিঙৰ মূল কিবাটো হ'ল আগন্তুক 2024-ত যিহেতু আমি নিৰ্বাচন খেলিম BPF-এ মংগলদৈ আৰু কোকৰাঝাৰ লোকসভা আৰু মংগলদৈ লোকসভাত যদি খেলিব লাগে তেতিয়াহ'লেতো আমাৰ পাৰ্টিটো মজবুত কৰিব লাগে। সেইকাৰণে আমি কিছুমান ডিচিশ্যন আজি ল'ব লগা হৈছে। যেনেকুৱা আমি অহা 4 তাৰিখ মাৰ্চত আমাৰ স্পেচিয়েল কনভেনশ্যন হ'ব BPF দলৰ, আৰু এনেকুৱা আমাৰ কিছুমান ডিচিশ্যন আছে, যেনেকৈ সেইটো যিটো ইভেকশ্যন সেইটো আমি কণ্ডেম কৰিছোঁ। প্ৰমোদ বড়ো ইয়াত ডাইৰেক্ট ইনভলভ আছে। প্ৰমোদ বড়ো কমপ্লেইন দিয়াৰ কাৰণে সেইবিলাক ইভেকশ্যন হৈছে। আৰু ঠিক তেনেকুৱা সেই মণ্ডল মাৰা, চিৰাঙত মণ্ডল এজন অফিচিয়েলক মাৰিছে, সেইটো প্ৰমোদ বড়ো ডাইৰেক্ট ইনভলভ আছে। ডাইৰেক্ট মানে ইয়াৰ ইনচাল্টত হৈছে, তাৰ ইনষ্টিগেশ্যনত হৈছে, সেইটো আমি কণ্ডেমনেশ্যন দিছোঁ। আৰু হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চিফ মিনিষ্টাৰ ডাঙৰীয়াই BTCৰ যিটো বাউণ্ডাৰী আপ টু গহপুৰলৈকে যিটো বঢ়াই দিয়া হ'ব বুলি এনাউন্সমেণ্ট, সেইটো আমি ৱেলকাম জনাইছোঁ BPF দলৰ পৰা। আমাৰ ইয়াত মুঠতে কণ্টিগুৱাছ হ'ব লাগে, কণ্টিগুইটি মেইনটেইন হ'ব লাগে, সেইটো ছেটেলাইট ছিষ্টেমত হ'ব নালাগে, সেইটো আমি কৈছোঁ। আৰু ইয়াৰ যিটো পাৱাৰ ফাংচন সেইটো ওদালগুৰিৰ লগত মাৰ্চাপ হ'ব লাগে, সেইখিনি কথা। আৰু এনেকুৱা আমাৰ 3-4টামান ডিচিশ্যন এনেকুৱাই আছে আমাৰ, যে আমি দলীয়ভাৱে বুথ কমিটি লেভেলত মিটিং কৰা, পাৰ্টি মেম্বাৰশ্বিপ ৰিনিউ কৰা, সেইবিলাক আমি আলোচনা কৰিম। অহা নিৰ্বাচন, লোকসভা নিৰ্বাচনত আপোনালোকে মিত্ৰতা যদি হয় কাৰ লগত হ'ব? এতিয়া মিত্ৰতাৰ কথা অহা নাই, কাৰ লগত হয় নহয় সেইটো পিছৰ কথা। কিন্তু আমি মংগলদৈ আৰু কোকৰাঝাৰৰ খেলাটো আমাৰ, আমি যে নিৰ্বাচন খেলিব সেইটো সিদ্ধান্ত আমাৰ আজি হৈ গ'ল। হ'ব পাৰে কাৰোবাৰ লগত এলায়েন্স, নহ'লেও আমাৰ কোনো আপত্তি নাই, আমি অকলে খেলিব পৰা। আমাৰ দলটো এতিয়া বেছি মজবুতহে হৈ আছে। মুঠতে অহা মাৰ্চ এপ্ৰিলৰ পৰা কনভেনশ্যনৰ পিছতে আমি প্ৰত্যেক জিলা, প্ৰত্যেক ব্লক, প্ৰত্যেক প্ৰাইমাৰীত মই ঘূৰিম। BTC দেখা যাচ্ছে অস্ত্রধারীর জন্মনি বাজি আছে, 1 সপ্তাহত 2টাকৈ ডকাইতি কাণ্ড সংঘটিত হৈছে, আজিও ডকাইতি কাণ্ড সংঘটিত হৈছে, কি হ'ব BTCত? এতিয়াতো প্ৰমোদ বড়ো জানে, মইতো চৰকাৰৰ মানুহ নহয়। প্ৰমোদ বড়ো নিশ্চয় জানিব কিহত ডকাইত হৈছে, আৰু প্ৰমোদ বড়ো জানিব এইবিলাক, মই একো নাজানো মুঠতে। আৰু চিৰাঙৰ ঘটনা, এটা মণ্ডলৰ এটা ইভেকশ্যন, সেইবিলাকতো ডাইৰেক্ট প্ৰমোদ বড়ো, ইয়াত কোনো বেলেগ ভাবিব নালাগে। না, আপুনি যিহেতু মুখ্যমন্ত্ৰীৰ প্ৰশংসা কৰিছে, তেনে ক্ষেত্ৰত নিশ্চয় মুখ্যমন্ত্ৰীলৈ আপোনাৰ সুসম্পৰ্ক এতিয়াও আছে? নাই, এইটো আমাৰ ব্যক্তিগত যিটো ৰিলেশ্যনশ্বিপ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মোৰ লগত ব্যক্তিগত কিবাটো আমাৰ ভাল কিবা, কিন্তু পলিটিকেলটো বেলেগ বস্তু, ৰাজনীতিটো বেলেগ বস্তু। ব্যক্তিগত যিটো ৰিলেশ্যনশ্বিপ সেইটো ভাল, আগৰ পৰাই আমাৰ দাদা ভাই নিচিনা, কিন্তু ৰাজনীতিৰ ক্ষেত্ৰত বেলেগ হয়। এতিয়া কথা হৈছে যে যিটো শান্তিৰ বাতাবৰণ ঘূৰি অহা বুলি ইয়াৰ বৰ্তমান যিটো শাসক চৰকাৰ তেওঁলোকে কৈ থাকে, তেনে ক্ষেত্ৰত দেখা গৈছে যে এটাৰ পিছত এটা অপৰাধমূলক সংঘটিত, পিষ্টলধাৰী মানুহে পেট্ৰল পাম্পৰ পৰা ডকাইতি, আজি খুমৰিঙত বেপাৰীৰ পৰা ডকাইতি, এইবিলাক আজি যেনিবা UPPলে নিজকে ডিমাণ্ড কৰি লৈ আছে, বা প্ৰমোদ বড়োই ডিমাণ্ড কৰি লৈ আছে যে BTC শান্তি ঘূৰি আহিছে। এইটোতো মানে কি ক'ম আৰু, মই এইটো ৰাইজে দেখি আছে। আজি এটা শান্তিৰ চুক্তি হৈ গ'ল, পিচ একৰ্ড একটা হৈ গ'ল,
ইয়াৰ ভিতৰত শান্তি চুক্তিৰ পিছতো আজি NDFB কেডাৰ লিডাৰে যদি ৱাৰেণ্ট চামন খায় ধৰি পেলাই জেলত আকৌ ঘূৰি যাব লগা হয়, এইটো কি শান্তি পৰিৱেশ? সেইটো প্ৰমোদ বড়োৱে দায়িত্ব ল'ব লাগিছিল। প্ৰমোদ বড়োৰ দায়িত্ব ল'লে চব কিছু পাৰে। সেইটো দিছপুৰক দোষ দি লাভ নাই, দিছপুৰ চব ঠিকে আছে, কিন্তু প্ৰমোদ বড়োৱে নিজে দায়িত্ব লৈ পেলাই যদি কাম কৰে এইবিলাক কেছ কেতিয়াবাই শেষ হ'লে হয় আৰু জেলত আছে, জেলৰ পৰাও ওলালে হয়। বহু NDFB আছে যে তেওঁলোকে শান্তি চুক্তিৰ পিছতো তেওঁলোকক হয় হয়, সেইকাৰণে কৈছোঁ মই প্ৰমোদ বড়োৱে সেইটো দায়িত্ব ল'ব লাগে। দিছপুৰক দোষ দি লাভ নাই, আপুনি নিজে কষ্ট কৰিব লাগিব। প্ৰমোদ বড়োৱে যিটো দায়িত্ব লৈ পেলাই কাম কৰে দিছপুৰে আৰামছে কৰি দিব। প্ৰমোদ বড়োৱে মাজে সময়ে কৈ থাকে যে আগৰ চৰকাৰখনৰ দুৰ্নীতি ফাদিল কৰিম, কেলেংকাৰী হৈছে ইমান। মোৰ অতীতটো কেতিয়াবাই শেষ, মোৰ অতীত কেতিয়াবাই শেষ। বিৰাট আৰামত আমাৰ দিছপুৰ বা BTC এছেম্বলিত আমাৰ পাছ হৈ গ'ল। ইয়াত আৰু কিবা ফাদিল চাদিল কথা নাহে। এতিয়া কিন্তু প্ৰমোদ বড়োৰ 2 বছৰ, 2.5 বছৰ, 3 বছৰ হ'ল, ইয়াৰ অডিটটো এজিটো এতিয়াও আৰম্ভ কৰা নাই। এই আৰম্ভ কৰিব, তাৰমানে হিচাপ কিতাপ এতিয়াও দিব পৰা নাই সি, সেইকাৰণে অডিটটো আৰম্ভ হোৱা নাই। অডিট আৰম্ভ হ'লে তাৰ ধৰা খোৱাটো কম্পালচাৰী। তাৰমানে নিয়ম নীতি আছে পইচা ব্যৱহাৰ কৰা, সেইটো মই যিটো দেখিছোঁ বহুত নিয়ম নীতি নাজানাকৈ বা নিয়ম নীতি ভাঙি পেলাই সেই পইচাবিলাক ইউজ কৰিছে। এটা প্ৰশ্ন যে আপোনাৰ সতীৰ্থ এটা সময়ৰ হিতেশ বসুমতাৰী ঘৰত অস্ত্ৰ উদ্ধাৰ হ'লে তাৰপিছত সেইটোতো প্ৰমোদ বড়োৱে কৰিছে, সেইটো প্ৰমোদ বড়োৰ অস্ত্ৰ হয়। প্ৰমোদ বড়োৱে পুলিচৰ হাতত দি পেলাই প্ৰমোদ বড়োৰ অস্ত্ৰ হয় এইটো। প্ৰমোদ বড়োৱে পুলিচক লগাই পেলাই সেইটো কৰাই দিছে। প্ৰমোদ বড়ো বাৰম্বাৰ কৈ থাকে যে যেতিয়া BTCত BPF আছিলে তেতিয়া অবৈধ অস্ত্ৰ আছিলে, কিন্তু এতিয়াও কিন্তু দেখা গৈছে UPPL থকাতে কিন্তু BTCত অবৈধ অস্ত্ৰ ওলাই আছে। আপুনি এই সন্দৰ্ভত আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? এই বস্তুটো প্ৰমোদ বড়োৰ আছিল কৈছে না মই। প্ৰমোদ বড়োৱে পুলিচৰ হাতত দি পেলাই এই হিতেশক এনেকুৱা সজাই পেলাই ধৰাই দিছে। এইটো আমাৰ অস্ত্ৰ নহয়। এই সন্দৰ্ভত আপোনালোকে কিবা পদক্ষেপ ল'ব? নাই, আমি পদক্ষেপ মানে আমি কণ্ডেমনেশ্যন দিছোঁ দলৰ পৰা, আৰু মানে দেৰি নকৰাকৈ যাতে ইহঁতক ওলাব পাৰে তাৰ কাৰণে আমি অহৰহ আইনী প্ৰক্ৰিয়া কিবা আইনী প্ৰক্ৰিয়া লৈছে। ঠিক আছে।